কি খবৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোকৰ সকলোৰে ভালে আৰু মোৰো বৰ্তমান ভাল আজি ইয়া দেখিছে একেবাৰে উলাই মেলি লৈছো বা ঘৰলৈ যাবলৈ ওলাইছো বা আজি বাৰ্থডে হয় হেবাবে বহুত দিন যোৱাও নাই আজি বা ঘৰলৈ ওলাইছো আপোনালোকক ভিডিঅ' দেখাম বা ঘৰত কি কৰোগৈ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাইছেনে মই নতুনকৈ চেনেল খুলিছোঁ ইউটিউব চেনেল আপোনালোক সকলোৱে মৰম দিব মোৰ নতুন চেনেলটোক আশীৰ্বাদ কৰিব আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল পায় তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব যাতে মই যেতিয়া ভিডিঅ' দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় হাই এয়া দেখিছে মোৰ ভণ্টি হাই কৈ দিয়া হাই মই নিজে বালে কেক এটা বনাই লৈ গৈছোঁ মৰমতে সৰুকৈ আৰু এতিয়া আমি গাড়ীত বহিবলৈ লৈছোঁ ফাইনেলি বাঘৰ পালোহি তাইক এটা ছাৰপ্ৰাইজ দিওঁ ৰ'ব কেক আনিছোঁ বুলি গম নাপায় বাৰু তাৰ ৰিয়েকশ্যন চাওঁ হেপী বাৰ্থডে নকৰিবি দে আমাৰ বাইদেউজনী কি নকয় মোক এফালে চাই দে দেখিছে যোনী ডাঙৰ বা হয় তাৰপিছত মই মাজু এজনীকে বা সৰু হয় কেকটো কেনেকুৱা হৈছে বা ধুনীয়া কৈ দিয়াচোন এক পিচ খাই কেনেকৈ ক'বা য়াম্মি বুলি কৈ দিয়া আকৌ টেষ্টি বা ডাঙৰ হ'লাচোন চাইকেল চলাব পৰা আজি আমাৰ লগত যাবাগে নি যাম আকৌ তুমি আমাৰ ঘৰত থাকিব লাগিব ঐ থাকিব লাগিব চাহ খালোঁ কেক কাটিলোঁ আৰু এতিয়া বাহিৰলৈ ওলাই আহিলোঁ আগফালে চাওকচোন ইয়াৰ ফুলখিনি বাৰ ফুলখিনি অকণমান দেখাই দিছোঁ আজি বতৰটো ডাৱৰীয়া সেইবাবে ভিডিঅ'টো ইমান ভাল অহা নাই কোৱালিটিটো অলপ ব্লাৰ হৈ গৈছে হাই কৈ দিছোঁ চবে ধুনীমাহী চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা সকলোৱে বুলি কৈ দিয়া সকলোৱে দেখিছিলে মই খানা বনাবলৈ লাগি গৈছোঁ গাহৰি বনাই আছোঁ বা ব্ৰইলাৰ বনাইছোঁ খালি চিকেন লেগ বনাইছোঁ আৰু দেই আজি ইমান ধুনীয়া বনাইছে ন আমাৰ ফালে মই বনোৱা গাহৰিটো চাব দেই আপোনালোকে কেনেকুৱা হৈছে ক'ব অকণমান বনাইছোঁ সিহঁতি গাহৰিটো নাখায় বোলে মানে আমাৰকেইটালৈ অকণমান বনাই দিছে আৰু চাৰিটালৈ এভৰিৱান এতিয়া বাহঁতৰ ঘৰতে আছোঁ আৰু এতিয়া আমি দুইজনীয়ে বা ৰুমটো কি অৱস্থা কৰি থৈছে নহয় তাকে চাফা কৰিব লৈছোঁ ভণ্টিয়ে গডৰেজৰ কাপোৰখিনি ঠিক কৰি দিলে গডৰেজৰ কাপোৰখিনি চাব ৰ'ব চাহটো গডৰেজৰ কাপোৰ ধুনীয়া এয়া দেখিছেনে ভণ্টি আহি পূৰা বাৰ কাপোৰ একেবাৰে ধুনীয়াকৈ জাপি দিলে গোটেই বা মানে ডান্স এটা কৰি দিয়াচোন ধুনীয়াকৈ অঁ তাত পৰি দিলে কি গান
এইফালে চাওকচোন বাৰ ল'ৰাটোৱে বেলেগ নাচিছে আৰু আমি ঘৰলৈ যাবগৈ লাগিব সেইবাবে সোনকালে ভাত পানী খাই আজৰি হ'লোৱেই এতিয়া তাৰপাছত এয়া পোৱালিটোৰ লগত অকণমান খেলিলোঁ ভাত খোৱা ভিডিঅ'ই কৰিব নহ'ল আজিলৈ ভিডিঅ'টো ইমানে বাই